ভগৱান কি হৈছে আমাৰ প্লেনখন এখন খোল খাই গৈছে যে চব আৰু ফাইনেলি গাইছ এতিয়া মানে মুম্বাই যাম এখন প্লেনত দেখিছে নাই আপোনালোকে অলপ হিলাই বনাই আকৌ কি হ'ব আগতে কেমেৰামেন পেচাব কৰিব আহিছিলোঁ জেগাই বিচাৰি নাপাইছিলোঁ ক'ত পেচাব কৰে তো এইফালে না এইফালে না এইফালে আৰু মোক হ'ল ফাইনেলি মানে প্লেনত পেচাব কৰা ঘৰটো বিচাৰি আহিছোঁ মানে লেট্ৰিন কৰি পায়ে তলত এইটো চাওক যিটো স্পীডত উৰিব ধৰিছে নহয় মই চমচে কৈছোঁ বহুত লাগিব আৰু এইডাল জেট ইঞ্জিন আৰু প্লেনখন যিমানহে দীঘলৈ বিচাৰিয়ে নাপাইছোঁ জানিছ মানে হেল্ল' কুটুমসকল গুড মৰ্ণিং আৰু আজি যাম বুলি ভাবিছোঁ মানে মুম্বাই আৰু মোৰ লগত গৈ আছে এইফালে এণ্টনি কাই আৰু এইফালে মানে গৌৰৱ আৰু ফাইনেলি মানে এখন অলা বুক কৰিলোঁ আৰু অলাত যাব লাগিব এয়াৰপৰ্ট তাৰপিছত এয়াৰপৰ্টত উঠি যামেই মানে তো ফাইনেলি গাড়ীৰ ভিতৰত সোমাই গ'লোঁ আৰু গোটেই গুৱাহাটীখন মানে G20 ছামিট পাতিছিলে ন এয়া অসমত তো মানে চব বেলেগ দেশৰ ফ্লেগ লগাই থৈছে ৱাও তত মানে চাওক না চব ৰাস্তাটো টিকটক কৰি দিছে আৰু ফাইনেলি মানে এতিয়া এয়াৰপৰ্ট পাই গ'লোহি এয়াৰপৰ্টৰ প্লেনৰ ভিতৰত সোমাই ল'ব লাগিব চিকিউৰিটি চেক আছে বোলে ভিতৰত পটাপট সোমাই আহোঁগৈ তাৰপিছত কাপোৰ কিনি আনিছোঁ এণ্টনি কাই কাম কৰিব এণ্টনি কাই আহক আৰু এতিয়া মানে এইফালে সোমাব লাগিব লাইন পাতিব লাগিব এনেকৈ আৰু ফাইনেলি এয়াৰপৰ্টৰ ভিতৰত মানে এইফালে ভিডিঅ' চোৱা ভাইটি দুটা লগ পালোঁ একদম থেংক ইউ দেই মজা লাগিলে লগ পাই গৈ থাকোঁ বাই বাই বাঁহাতে বোলো এনচেক আৰু ফাইনেলি এয়াৰপৰ্টৰ ভিতৰত সোমাই গ'লোঁ যিখনহে চেক কৰিছে নহয় আৰু এইফালে এণ্টনি কাই কেনেকুৱা লাগিছে একদম মানে বেগটোৰ কাৰণে একদম চেকিন টেকিন কৰি আছে এণ্টনি কাই আৰু কুটুমসকল মানে ইয়াতে একদম এয়াৰপৰ্টতে আৰু এজন বন্ধু লগ পালোঁ আমাৰ ককাইদেউ এজন লগ পালোঁ একদম কুচি গৈছে না ক'লে আছামিজ 4জন আছিলোঁ আছামিজ 4জন আছে মানে একদম কেৰেলা গৈছে কেৰেলা একেখন ফ্লাইটতে যাম মানে ন হয় আৰু ফাইনেলি মানে এতিয়া টিকেট চিকেট লৈ আহিলোঁ একদম ভিতৰত কিমান দূৰ ৰখি থাকিম সেইকাৰণে বাহিৰত একদম প্লেন চাই আছোঁ সেইখন প্লেনখন ৰখি আছে সেইখনত নাযাওঁ বেলেগ এখনত যাম আৰু এইফালে ককাই 4জন লগ পাইছোঁ আমাৰ মানে ঘৰ ওচৰে মানে এই ডিব্ৰুগড় এইফালে ধেমাজি লখিমপুৰ নহয় জানো খুব ভাল লাগিলে লগ পায় আৰু ফাইনেলি আহি গ'লোঁ মানে এতিয়া ফ্লাইটত যাবলৈ এইখন ফ্লাইটতে যাব লাগিব মানে এনেকুৱা ডালকৈ সোমাই পিনি তো এইফালে গৌৰৱ আৰু এণ্টনি কাই গৈ আছে মজা লাগিছে আইকলত যাম এতিয়া মানে মোৰ চিটখন ক'ৰবাত পৰিলে কিন্তু মানে দূৰত ক'ৰবাত আৰু ফাইনেলি গাইছ এতিয়া মানে মুম্বাই যাম এইখন প্লেনত দেখিছে নাই আপোনালোকে অলপ হিলাই বনাই আকৌ কি হ'ব আগতে কেমেৰামেন এতিয়া ইয়াতেই যাম মানে ইয়াতেই তো ভিতৰত বহি যাওঁগৈ আৰু কেনেকুৱানো যাম এইফালে সোমাব লাগিব আৰু এইডাল জেট ইঞ্জিন ভয়ে লাগে নহয় উঠি কি বা হয় আৰু ফাইনেলি উঠি গৈছোঁ আজি যাম মানে ফাৰ্ষ্ট টাইম মুম্বাই আৰু ফাইনেলি এখন প্লেনৰ গেটৰ মাজত সোমাই যাম এতিয়া আৰু প্লেনখন যিমানহে দীঘলৈ বিচাৰিয়ে নাপাইছোঁ জানিছ মানে তো চিটটোৱে বিচাৰি নাপাইছোঁ আৰু এয়াৰ হোষ্টেছ না কি কয় যে এইজনী বিৰাট ধুনীয়া আৰু ফাইনেলি মানে প্লেনৰ ভিতৰত সোমাই গ'লোঁ চিটত বহি গ'লোঁ আৰু এইফালে গৌৰৱ ভাই বহি গ'ল উঠেই মানে সেইফালে ছাইডতে বহিব মানে ধুনীয়াকৈ চাই চাই যাম বোলে একদম ডাৱৰ চাৱৰ চাই যাম ভাল লাগিব ন মজা লাগিব আৰু এইফালে বাইদেউ এজনী লগ পাইছিলোঁ আমাৰ মুখে মুখে বহিছে বোলে ভিডিঅ' চিডিঅ' চাই থাকে এইফালে বাইদেউ ভাল ন বাইদেউ ক'ত যায় বেংগলোৰ তাৰপিছত গোৱা যাব বোলে আৰু ফাইনেলি মানে উৰিব এতিয়া মানে বিমান মানে এই প্লেনখন উৰিব এতিয়া পেটি বান্ধি ল'লোঁ আৰু এতিয়া উৰিছে চাওক পিছফালে আৰু ফাইনেলি মানে প্লেনখন উৰু কৈছে মানে মোকো দপদপাই গৈছে যিটো স্পীডত উৰিব ধৰিছে নহয় মই চমচে কৈছোঁ আৰু ফাইনেলি মানে লাহে লাহে গৈ উৰিব ধৰিলে মাহ কচম কিবা লাগি গৈছেচোন আৰু চাওক না চাওঁতে GPS চাইছোঁ বাংলাদেশৰ ওপৰেদি গৈ আছোঁ মানে লাইফত মই বাংলাদেশো আহি গ'লোঁ একদম মানে ডাৱৰৰ মাজত সোমাই গ'লোঁ ডাৱৰৰ মাজত আৰু এইফালে গৌৰৱ ভাই চাওঁ মই একেবাৰে ৰজা নিচিনা বহি আছোঁ ডাৱৰ মাজত টপ নাই এইটো ৰজা নিচিনা বহি আছে আৰু ডাৱৰৰ মাজত চাওঁ এই ডাৱৰ এইটো ফাৰ্ষ্ট লেয়াৰটোত সোমাই গ'লোঁ এইটো ছেকেণ্ড লেয়াৰ नमस्कार जो अतिथि हमारे साथ ডাৱৰ পেচাব কৰিব আহিছিলোঁ জেগাই বিচাৰি নাপাইছিলোঁ ক'ত পেচাব কৰে তো এইফালে না এইফালে ক'ত এইটো সেইফালে আছিলে মানে ফাইনেলি কেনেকুৱা লাগিলে সেই দৰ্জা খুলিব পৰা নাছিলে গম পোৱা নাই এই প্লেনৰ মুঠি কেনেকুৱা লাগিলে দৰ্জাখন খোল খোৱা নাছিলে এই প্লেনৰ মুঠি কেনেকুৱা লাগিলে মজা লাগিলে এই প্লেনৰ মুঠি আৰু কুটুমসকল ফাইনেলি মানে প্লেনত পেচাব কৰা ঘৰটো বিচাৰি আহিছোঁ মানে লেট্ৰিন কৰিব পাৰে নাই বিচাৰিব এইটো চাওক এৰোপ্লেনৰ টয়লেট আৰু মানে এৰোপ্লেনত বস্তুবোৰ বিৰাট দাম ন সেইকাৰণে মানে এৰোপ্লেনত কল চল লৈ আনিছোঁ একদম মানে গুৱাহাটীৰ পৰা ইয়াতে খাম আৰু
পইচা বচাম মানে আৰু এতিয়া ফাইনেলি নামিব হ'ল আৰু নামিছোগে মানে একদম फाइनली लैंड कोई कोई सो कृपया यात्री अपना कुर्सी का पेटी बांध लीजिए नीचे उतरने वाला है प्लेन अभी ए साउथ ए बाप रे केकुरा मेखेलाখন গোটে ডাং খাই গলগে একদম ফেনখন কেনেকে দাঙি দিছে দেখিছে না ফেন নহয় মানে এখন পাখিখন বা একোৱে নাই পাখিখনত খালিচোন গোটেখন বতাহতো ব্ৰেক মাৰে এই দেখিলে আৰু ফাইনেলি মুম্বাই এয়াৰপৰ্ট পাই গ'লো আৰু নামিব হৈছে নামো আৰু হোটেলত যাওঁ তো ফাইনেলি গাইজ পাই গ'লো আৰু গাইজ ফাইনেলি চাওঁ মুম্বাই এয়াৰপৰ্টটো বাপৰে খতৰাচোন আজিলৈকে দেখি পোৱা নাছিলোঁ দেই এনেকুৱা এয়াৰপৰ্ট আৰু ফাইনেলি গাইজ মানে মুম্বাই এয়াৰপৰ্ট পাই গ'লো আৰু মুম্বাই এয়াৰপৰ্টটো চাওঁ না একদম 2050 চনত পাই গ'লো গোটেই লাগিছে মানে ৱাও কি ধুনীয়া একদম মানে আচৰিত মানে বিৰাট ধুনীয়া একদম মজা লাগিছে ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট মানে পুৰা বিদেশৰ এয়াৰপৰ্ট নিচিনাচোন এইটো মানে এয়াৰপৰ্টৰ মাজতে গছ ওলাইছে চাওক এয়াৰপৰ্টটোৰ মাজতে গছ ৰুই থৈছে বৰ ডাঙৰ ডাঙৰ আৰু এইফালে আৰু আছেই খাটাৰা জেগা মানে আৰু ফাইনেলি এয়াৰপৰ্টৰ পৰা নামি পিনি এতিয়া টেক্সিত যাম भैया जी का साथ जाएगा मुंबई एरिया ना भैया जी बम्बई हम यूट्यूब में वीडियो बनाता है कभी कभी हाँ बनाओ ना बनाओ अरे ठीक है चलो 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 अभी আৰু মানে এইখিনি ভিউ চাবলৈ আহিছিলোঁ মুম্বাই মা কচম ইমান ওখ ওখ বিল্ডিং ৱাও একদম মানে ডুবাই নিচিনা লাগিছে ডুবাই আৰু ফাইনেলি কুটুম হ'ল এতিয়া মানে মুম্বাই পাই গ'লো সি আৰু এখন মই মহান গামোচা লৈ আনিছোঁ মুম্বাইত উৰাবলৈ কাৰণে মানে আৰু এইফালে আমাৰ এন্থনী কাই এইটো ৰুমতে আছোঁ মানে বিৰাট মজা লাগিছে আৰু এইফালে আৰু এইফালে গৌৰৱ ভাই কি গোটেইটো গা ধুবি নেকি এতিয়া আহিয়ে তো মুম্বাই ফাইনেলি পাই গ'লোহি আৰু আপোনালোকক মানে গোটেই মুম্বাইখন দেখাম আজিৰ পৰা আজি ৰুমটোত থাকোঁ আৰু ভাগৰ লাগিছে শুই থাকোঁ প্ৰথমতে তাৰপিছত মৰ্ণিঙত লগ পাম মানে ওখ বিল্ডিং আছে আৰু চবেই হাঁহিব মানে মোৰ একেকেইটা পেণ্ট চোলা ঘৰত পিন্ধোৱাকেইটাই পিন্ধি আহিলোঁ যে মই গুৱাহাটী কিনিম বুলি ভাবিছিলোঁ বাপৰে সময়ে নাপালোঁ কিনা কিনি হয় নহয় বাদে